নমস্কাৰ আজি আমি 4.2 এক্সাৰসাইজৰ দ্বিঘাত সমীকৰণ পেজ নম্বৰ 109 6 নম্বৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছো এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ টকাত সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দ্বিগুণতকৈ তিনি বেছি যদি সিদিনা উৎপাদনৰ মুঠ 90 টকা উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান এতিয়া আমি ধৰি লম মাটিৰ বাচন ধৰা হ'ল দৈনিক তৈয়াৰ হোৱা মাটিৰ বাচন equals to x খৰচ দুগুণতকৈ তিনি বেছি অৰ্থাৎ দৈনিক খৰচ twice x দুগুণতকৈ তিনি বেছি প্লাস 3 আৰু আমাক দিয়া আছে দৈনিক খৰচ 90 টাকা অৰ্থাৎ আমি যদি এই দুটা পূৰণ কৰোঁ আমি মুঠ খৰচ পাম দৈনিক তৈয়াৰ হোৱা মাটিৰ বাচনৰ সংখ্যা পূৰণ দৈনিক খৰচ এটা বস্তুত খোৱা খৰচ ইকুৱেল টু মুঠ ব্যয় by the question প্ৰশ্ন মতে x into 2x plus 3 equals to 90 এইটো আমাৰ নিৰ্ণয় সমীকৰণ নাইবা 2x square plus 3x minus 90 equals to 0 নাইবা এতিয়া 90 পূৰণ 2 180 যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ 45 এছালো 2 দুগুণ 4 4 দুগুণ 12 15 পৰা 12 গ'লে আমি 3x পাম আৰু 12 15 গুণ 180 অৰ্থাৎ 2x square plus 15x minus 12x minus 90 equals to 0 নাইবা x common ললো 2 plus 2x plus 15 minus 6 common hobo yat 2x minus a plus a minus ho jabo plus 15 equals to 0 naiba x minus 6 into 2x plus 15 equals to 0 naiba x minus 6 equals to 0 বা 2x plus 15 equals to 0 naiba x equals to 6 বা 2x equals to minus 15 or x equals to minus 15 by 2 যেহেতু বাচনৰ সংখ্যা ঋণাত্মক হ'ব নোৱাৰে গতিকে আমাৰ x ৰ এইটো মূল্য আমি নলওঁ আমি ল'ম x equals to 6 অৰ্থাৎ বাচনৰ তৈয়াৰ হোৱা মাটিৰ বাচনৰ সংখ্যা 6 এতেকে বাচনৰ সংখ্যা x equals to 6 আৰু মুঠ দৈনিক খৰচ 2x plus 3 অৰ্থাৎ 2 into 6 plus 3 equals to 12 plus 3 15 15 টকা ভিডিঅ' সমূহ চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা